এই ক্ষেত্ৰত আমি আমাৰ প্ৰত্যেক ঘৰতে যাতে আমি প্ৰস্তুত কৰা আমাৰ গোটৰ দ্বাৰা প্ৰস্তুত কৰা যাতে পতাকা পায়, বাহিৰৰ পৰা যাতে আমাৰ ইয়াত পতাকা নাহে, সেই উদ্দেশ্যে আমি তেনেকুৱাকৈ আমি ব্যৱস্থা লৈছোঁ। আমি এতিয়া আমাৰ টাৰ্গেট আছে যে 23,000 পতাকা প্ৰস্তুত কৰা, আমাৰ অলৰেডি প্ৰায় হৈছে আৰু দেখা গৈছে যে আৰু আমাক আৰু বেছি তেনেকুৱা আকৌ ডিমাণ্ড আহি আছে, আমি আৰু প্ৰস্তুত কৰিব লাগিব। খুব সম্ভৱ চাগে আমি 30,000 ঘৰতে পতাকা নিৰ্মাণ কৰক আৰু সেই নিৰ্দেশ মৰ্মে আমাৰ CLF-এ 5,000 পতাকা নিৰ্মাণ কৰাৰ দায়িত্ব লৈছে আৰু ইয়াৰে 5,000 পতাকাৰ এতিয়া বাইদেউ কিমান হৈছে? আমাৰ প্ৰায় হৈছেহিয়ে, 90% আমাৰ হৈ গৈছে। সেইকাৰণে সেইখিনি এতিয়া বিক্ৰী কৰিব লাগিব। আমাৰতো SAG মেম্বাৰসমূহে ল'বই। আমাৰ যিখিনি হাউচ হোল্ড আছে বিলতীয়া পঞ্চায়ত, আমাৰ 4টা পঞ্চায়তৰ যিখিনি হাউচ হোল্ড আছে তেওঁলোকেতো ল'বই। তাৰ বাহিৰেও